নিউমোনিয়া কোনবিধ অণুজীৱৰ দ্বাৰা আক্ৰান্ত হ'লে হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ডিপ্ল'কক্কাছ নিউমনি। বলয়ী প্ৰাণীবোৰৰ প্ৰধান ৰেচন অংগ হ'ল অপশ্যন বি, নেফ্ৰিডিয়া। স্নায়ুকোষৰ পৰা স্নায়ু উদ্দীপনা কোনডাল প্ৰবৰ্ধৰ পৰা ওলাই যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, এক্সন। কোনটো হৰম'নক জীৱন ৰক্ষাকাৰী হৰম'ন কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, মিনাৰেল কৰ্টিকইড। লেংগাৰহেন্সৰ দ্বীপপুঞ্জ কেই প্ৰকাৰৰ কোষৰ দ্বাৰা গঠিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 3 প্ৰকাৰৰ। কোনবিধ হৰম'নে পুৰুষৰ যৌন আচৰণ নিয়ন্ত্ৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, টেষ্ট'ষ্টেৰন। স্ত্ৰীৰ ক্ষেত্ৰত কোনবিধ হৰম'নে যৌৱন বা পিউবাৰ্টি নিয়ন্ত্ৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ইষ্ট্ৰজেন হৰম'ন। জীৱবিজ্ঞানৰ নিউটন হিচাপে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ডাৰউইন। পূৰ্ণবয়স্ক মতা মানুহৰ তেজত থকা হিমগ্ল'বিনৰ পৰিমাণ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 15.5 গ্ৰাম পাৰ ডেচিলিটাৰ। ক্লনিং পদ্ধতিৰ সহায়ত সৃষ্টি কৰা প্ৰথম জীৱটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ভেড়া। ক্ৰম'জমবোৰ কেই প্ৰকাৰৰ প্ৰ'টিনৰ দ্বাৰা গঠিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 2 প্ৰকাৰৰ। কোনটো অন্তঃস্ৰাৱী গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, পিটুইটেৰী। এবিধ চুটি ৰাতিৰ উদ্ভিদৰ উদাহৰণ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ঘেঁহু। একমাত্ৰ গেছীয় হৰম'ন কোনবিধ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ইথিলিন। উদ্ভিদৰ দ্ৰুত বৃদ্ধিৰ বাবে কি হৰম'ন ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, জিবাৰেলিন হৰম'ন। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।